পৰিষ্কাৰ সেইবোৰ ছোৱালীৰ মাক বাপেক ভাই লাভাৰে আটাকে এইবাকে খুৰাকে পেহাকে মোক খুচে মোক যে পুৰস্কাৰ সেইকাৰণে মোৰ নাম লুজ আজিকালি মোবাইলে খুব ডিষ্টাৰ্ব দিয়ে ৰাইজক প্ৰগ্ৰাম কৰবা উৎসুম মতত কোন বাজিলে কাইবা ফোন কৰিছে বেয়া নাপাব দিয়ক হেল্ল' হেল্ল' বিনয় নেকি হয় হয় আপুনি মই নৰেন শৰ্মাই কৈছোঁ শৰ্মা কওক কওক ভালে আছে আছোঁ আছোঁ দাদা আপুনি ভালে আছে আপোনালৈ থাকিল আচ্ছা ঘটনা এটা কাৰণে ফোন কৰিলোঁ কওকচোন মোৰতো ছোৱালী তিনিজনী আছিল তুমি গমেই পোৱা বিয়া বাৰু দিব পৰা নাই মায়েকে তাৰ ওপৰত মোক কয় আপুনি মৰি যোৱাই ভাল আপুনি এটা দেউতা হৈ পেলাই ছোৱালীৰ ব্যৱস্থা কৰা নাই এতিয়া মই মানে বৰ নিৰুতক কৰিছোঁ কিনো কয় হে আচ্ছা তোমাৰ এটা ভণ্টি তিনিজনী আছে মোৰ ভণ্টি তিনিজনী আছিল বিয়া দিলা নেকি বাৰু 15,000 টাকাত বিয়া দিলোঁ দাদা তিনিজনীকে 15,000 টকা দিয়া তিনিজনী দিলোঁ 15,000 টকাত হয় কেনেকৈ মানে আপোনাক এটা কথা কম দাদা কোৱা আপুনি আপোনাৰ ছোৱালীকেইটাক মোবাইল চবাইল দিছে না নাই মোবাইল মানে মোৰটো আছে এইটো চিম্পল মোবাইল এটা আছে এই দেউতাকৰ মোবাইলটো আপোনাকেইটাক দিলে কেনেকৈ ফ্ৰীলি কথা পাতিব পাৰিব সেইটো এটা প্ৰাইভেট নিজাকে ছিংগল মোবাইল দি দিয়কচোন আচ্ছা মোৰ কথাটোতো গম পোৱা নাই মই আমাৰ যিটো ডাঙৰ বইনী হয় তাই ডিগ্ৰী 6 কিবা 6 এলাৰ্জি পঢ়ি আছিল ছেমিষ্টাৰ পঢ়ি আছিল পঢ়ি থাকোঁতে মোক ক'লা দাদা মই বোলো কোৱা ভণ্টি দাদা মোক এটা মোবাইল লাগে আচ্ছা মই বোলো আজিলৈকে একো খোজা নাই মোবাইল লাগে 15,000 টাকা কেছ টাকা গণি মোবাইল এটা আনি দিছোঁ আচ্ছা তাই মোবাইলটো আজি দিলোঁ বা ৰাইজসকল কালিৰ পৰা কি আপডেট বইনীটো আচ্ছা একদম দাদা আপডেট হৈ মডাৰ্ণ হৈ গৈছি আগতে বঢ়িয়াকে চুইজাৰ পিন্ধছি তাৰপিছত 3 কোৱাৰ্টাৰ পিন্ধা কৰিছি ফটো বাপ কি ফটো উঠে তাৰপিছত দাদা কি হ'ল জানি ন এই ক্ৰছ কানেকশ্যনৰ কোনোবা দামৰাৰ লগত কথা পতা কৰলা আচ্ছা তাৰপিছত 3 দিন পিছত তাই ভুৰুককে বাইকৰ পিছত উঠি পলাই গুচি গেলাহে মোবাইলৰ কামাল আছে তাৰপিছত দাদা এটা ডাঙৰ কথা আমাৰ তাই ভণ্টিটো আমাৰ মাইটোতো দি ভণ্টি আছে তাইক মোবাইলটো দিছে দি কৈছে হে ভণ্টি এইটো লক্ষী মোবাইল ইয়াক তই নেৰবি ইটো মোৰ জীৱনটো একদম দিলাকে ঠিক কৰি তোৰো ঠিক কৰি দিব সংসাৰ মোৰ কৰি গেল তাৰপিছত মাইটোতো ভণ্টিৰ হাতত মোবাইলটো থাকিল তাইৰো ফাঁচ আজি যদি বাঁহৰ তলত কালি বাঁহৰ ওপৰত নেটত বেছি থাকে কলত তলত য'তে ত'তে তাই ফোনত মানে কথা পাতি থাকে মই দাদাক হাজাৰ হ'লেও শাসন কৰিব লাগে সেইবুলি ৰাইজসকল ভণ্টিক ক'লেও ভণ্টি ইমানো বাঁহৰ ওপৰত উঠি বাঁহৰ তলত বহি কলত তলত বহি কি কথা পাতাই তাই কৈছে নহয় দাদা আজিকালি আধুনিক যুগ আজিকালি অনলাইনত মাষ্টৰবিলাকে শিকাই থাকে আৰু আগত কৰি পঢ়াত মই ডাঙৰ হৈছোঁ না সেইকাৰণে মোবাইলতে ছাৰৰ লগত কথা পাতি থাকোঁ মই চাদা চিধা মানুহ দাদা ভাবছোঁ কি হ'ব পাৰে মোৰ তাইৰ নাকাটি 15 দিনা 15 দিনত এটা সুন্দৰ ভাল ল'ৰাৰ লগত বিশ্বত যদি কিবা পুৰস্কাৰ দিব লগা থাকে প্ৰথম সিয়ে পাব ৰাতিপুৱা উঠাৰ পৰা ৰাতি বাগান দিয়াৰ পিছত শুই থাকিলেও মদ খাই থাকে হেন মনে খাদ্য সেনেহেন চলি এটাৰ লগত পলাই গুচি গৈছে তাৰে পিছত দাদা মায়ে কৈছে ভাইটি তই বেছি দুখ নকৰবি দুটা গৈছে আমাৰতো সৰুটো আছে সৰুটোক ৰাণীৰ দৰে বিয়া দিম মানে গুৱাহাটীৰ ব্ৰিজৰ তলৰ মাটিবিলাক দেখছে ন দাদা সিগিলাখান মাটি চব মোৰ মই ভাবছো সেই মাটি বিক্ৰী কৰি ভণ্টিটোক ৰাণীৰ দৰে বিয়া দিম বুলি তাৰ পিছত কি হ'ল তাই আৰু ফাঁচ আৰু মডাৰ্ণ দাদা বেছি দিন নকল লাগে মেট্ৰিক পৰীক্ষাত ফাইনেল দিলা হৈ লাষ্টৰ পৰীক্ষাৰ দিনা দিবা যায় ঘূৰিয়ে নাই দাদা এই ৰাতিপুৱা দি আমাৰ ঘৰত পেপাৰ দিবা আহে সেই চলি 2000 বছৰ 18 বছৰ হোনাই আমাৰ তাইৰো 18 বছৰ হোনাই সি কিন্তু চলি ভাল ৰাতিপুৱা পেপাৰ বোলে দিনত হ'লে গুৱাহাটীত খেলা চলে লক্ষী চলি কষ্ট কৰি খাই আছে তাই যাই মই বয়া পা নাই তাইও গুচি গ'ল দাদা এতিয়া আচল কথাটো আপোনাক ক'লি আপুনি কিন্তু মোক লাজ নাহিব তাই মোবাইলটো বিছনাৰ ওপৰত থৈ গৈছি থৈ যাওঁতে বিছনাৰ ওপৰত মাই পালা মাই মোবাইলটো পাই মাই ব্যৱহাৰ কৰা কৰলাক মাই ভাত ৰান্ধি থাকে মোবাইলটো লৈ কৰাহি লাৰি দিল মানে লাৰি থাকে তাৰে
পিছত দাদা মাই আৰু বেছি ফাষ্ট আগা পেলা মোবাইলটো পাইছে ফাটি পেলাই বেলেগৰ লগত পলাই গৈছে দাদা আমাৰ ঘৰত মাইকী বুলি ক'ব লগা কোনো নাই ময়ো চুলি তুলি লাম্বা কৰি অৰ্ধনাৰী হৈছো মই মাইকীও মই দাদা দিয়ক ৰাখো দিয়ক আচলতে এনেকৈ আৰম্ভ কৰোঁ হয়নে নহয় ফোনটো বৰ ডিষ্টাৰ্ব দিয়ে আচলতে ফোনটো ভাল কামত ব্যৱহাৰ কৰিলে ভাল বেয়া কামত ব্যৱহাৰ কৰিলে বেয়া গতিকে যিসকল গাৰ্জেন আছে নিজৰ ল'ৰা ছোৱালীক মোবাইল কেনেকৈ কি ব্যৱহাৰ কৰি আছে অকণমান লক্ষ্য দিয়াটো ভাল কাৰণ নিজৰ ল'ৰা নিজৰ ভৱিষ্যত আপোনালোকৰ হাতত গাৰ্জেনৰ হাতত হয়নে নহয় গতিকে মোবাইল ক'ত কেনেকৈ ব্যৱহাৰ কৰি আছে আপোনালোকে গুৰুত্ব দিব তাকে কামনা কৰিলোঁ আৰু ফোন বাজিলে এইটো ডেঞ্জাৰ ফোন আহিলে হেল্ল' আপুনি ক'ত আছে ন আপুনি ক'ত আছে নো তুমি মোক ফোন কৰি কৰি কিয় কামুটি থাকা আপুনি জানে মই আপোনাৰ কাৰণে বহুত পাগল মোৰ নামত পাগল মাইনা মই আছো বিহু এখন ফাংচনত কমেডি কৰিব আহিছো প্ৰগ্ৰেম মই আৰম্ভ কৰিব পৰা নাই ফোনটো মোক খুব ডিষ্টাৰ্ব দি আছে ভদ্ৰ সমাজৰ মাজত কমেডি কৰিম গতিকে মোক ডিষ্টাৰ্ব নিদিয়ে ফোনটো ৰাখ গেলামালৰ দোকানের বস্তু না কি আইলো নাক কাটি পাগেলি লাস্ট মিলেনি কালি আমার কলম করছে প্লিজ আইও জানো বহুত ভালো ফেসবুকে লাপটপে পাগল হয়েছে পাগলা করে দিলা কে বকে এই ফোন তুই মো দিলা হারাম করে দিলা ওই পাগলি কত বড় ওসা আজ পালে মত আমার সত্য মানে মারি করলো তুই মো ফোন নকরবে কিছু না নাই ঠিক আছে ইস্তাবনগর কালি লগ করিব কালি 10টা বেলা ব্রহ্মপুত্র নদীর পাৰত মোক লগ কৰিব আপনি নো বুলি কব মই ডাইরেক্ট আপনি মৰি যাম কোনো প্ৰবলেম নাই আই লাভ ইউ জান মই দাপি মৰা দাম নেদাকে মৰা দেনকে মৰা হেনকে মৰি আই লেটস গো কাটো ফোন নকৰো দকা আৰু আৰম্ভ কৰোঁ হয়নে নহয় বা বাইদেউ লিপষ্টিক দি আহিছে আৰু দামৰা উঠি আহিলে কি হ'ল কচোন কি সাংঘাতিক ঘটনা কি ঘটনা আছে বিৰাট ডাঙৰ ঘটনা আছে কি ঘটনা আছে দুখ লাগি যাব বুলিলে তুলি দুখ লাগি যাব কচোন কখন কালে কওক ঘটনাটো মানে ঘটনাটো মানে কি গম পাইছা বিৰাট ডাঙৰ এটা সাংঘাতিক ঘটনা বিৰাট ডাঙৰ ঘটনা সাংঘাতিক ঘটনা ঘটনাটো কি হয় ননচেন্স ঘটনাটো ডাঙৰ সাংঘাতিক ঘটনাটো কি দুখ লগা ঘটনা ভাই দুখ লগা ঘটনা কি ঘটনা সাংঘাতিক ঘটনা কি সাংঘাতিক ঘটনা ডাঙৰ ঘটনা কি ডাঙৰ ঘটনা মানে আমি যে আহি আছিলো গাড়ীৰে আহি আহিছিলো যে তাতে ঘটনাটো ঘটিল ডাঙৰ ঘটনা সাংঘাতিক ঘটনা বস্তু ডাঙৰ ঘটনাটো কি তোমরা কি হয় দেখো ঘটনাটো বিৰাট ডাঙৰ কি এখন জানো আমি যে আহিছিলো এই ল'ৰাটো মোৰ ঘৰত গ'লে হেৰি মই ধুচি তোমাৰ ধুচি তাত হাতে হেৰি গুচি গৈছে বাবা